জুৰিয়াত ভয়ংকৰ মাৰপিটৰ ঘটনা, গুৰুতৰভাৱে আহত দুজন। জুৰিয়াৰ বগৰীগুৰিত শুক্ৰবাৰ ৰাতিপুৱা সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা। এই ঘটনাত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক। এক ঘৰুৱা কাজিয়াৰ অজুহাত লৈ সংঘটিত হয় এই ভয়ংকৰ মাৰপিটৰ ঘটনা। অভিযোগ অনুসৰি আব্দুল খালেক আৰু ফাইজুল ইছলামক মাহেৰীপাৰৰ আজিজুল হকে গছ কটা মেচিন আৰু দাৰে ভয়ংকৰ আক্ৰমণ কৰে। ফলত গুৰুতৰভাৱে আহত আব্দুল খালেক আৰু ফাইজুল ইছলামক জুৰিয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়। দুয়োজনৰে মূৰত আঘাত লাগি মূৰ ফাটি যায়। হাতে হাতে চোকা অস্ত্ৰ লাখুটি লৈ ফাইজুল হকৰ ফৈদে আব্দুল খালেক আৰু ফাইজুল ইছলামক আক্ৰমণ কৰাৰ অভিযোগ। ইতিমধ্যে ভুক্তভোগী আব্দুল খালেকৰ পৰিয়াল জুৰিয়া আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰে। আনফালে আক্ৰমণকাৰী আজিজুল হকেও জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ। কাজিয়া লাগিছিলে মোৰ দেউতাৰ লগত। কাজিয়া লগাৰ পিছত মই আহি সুধিছোঁ, মই পিছফালে আহি কোব মাৰি দিলে। কি দি মাৰিছে? দাওঁতে লাঠিতে মাৰিছে, মই পিছফালে পৰা মাৰিছে, মই দেখা নাই নহয়। লগে পৰি গৈছে আপুনি? কাজিয়াটো কি লৈ পেলাই হৈছিলে? আগত জানি মোৰ দেউতাৰ লগত কি লাগিছে মই সেইটো নাজানো। দেউতা আমাক মাতিছে ইয়াত আহিবলৈ, আহিছোঁ, আহি চাইছোঁ কাজিয়া লাগিছে। কাজিয়া লগাৰ পিছত মই গাড়ীটো ৰখাইছোঁ, ৰখাৰ পিছত মোক মাৰি দিছে। মানে বধূটোৱে আপোনাক মাৰি দিছে? ঘৰত ঘৰৰ কেচকালটো আপোনাৰ এনেকুৱা হৈছে, ঘৰত কাজিয়া লাগিছে। গাৰ্জেনবিলাক নাই, গাৰ্জেনে আপোনাৰ মিলত কাম কৰে। পিছত মিলত কাম কৰি আছে, কৰাৰ পিছত ঘৰত কেচকাল হৈছে। কেচকালৰ পিছত মানে সি ঘৰত গৈছে, ঘৰত যোৱাৰ পিছত সুধিছে সিহঁতক কেচকাল কাৰ লগত হৈছে। তাৰ ঘৰৰ ওচৰৰে মানুহ তাৰপৰা সিহঁতে মানে গাছ কাটাৰ কাম কৰে, কাম কৰা মানুহ আৰু গাছ কাটি কাম কৰে। ৰাস্তাত বগৰীগুৰিটো পাৰ হৈ সেন্টাৰৰ লগতে তাত গৈ সুধিছে তহঁতে ঘৰত কিয় কেচকাল কৰিছ। গছৰ পৰা নামি আহি পিছতে আব্দুল খালেক যে প্ৰথমতে তাক দাও দি প্ৰথমতে গাপ কৰিছে। কৰাৰ পিছত তাৰ ডাঙৰ ল'ৰা কেইজন আছে, ফৈজুল ইছলাম, সি গৈছে। সি বাইক লৈ যোৱাৰ পিছত বাইকতে থিয় হৈ আছে, নামাই নাই। নামাৰ আগতে বাইকতে তাক মাৰিছে, দাঁতে মাৰিছে? দাউদি মাৰিছে। আচ্ছা, এতিয়া কোন পাৰ্টিয়ে মাৰিছে? পাৰ্টিৰ আমি বালদৰ তাক নাম নাজানো, নামবিলাক অলপ পিছত আপোনাক জনাই দিম। এতিয়া আপোনালোক ক'ত আহিছে? এতিয়া আমি জুৰিয়া হস্পিটেলত আহিছোঁ চিকিৎসাৰ বাবে। চিকিৎসাৰ বাবে। ঠিক আছে।